কি খবৰ আপোনালোকৰ আৰু আই হোপ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল আছোঁ আৰু আপোনালোক কিফালে যায় মানে কথাটো মানে কি হ'ল আজিতো মানে এটা চিম্পল ভিডিঅ' হ'ব কিন্তু মানে মইতো একচুৱেলি আপোনাৰ ঘূৰা মানে ক'ৰবালৈ যোৱা মেলা সেইবিলাক বেছি ভিডিঅ' বনাওঁ সেইবিলাকৰ ওপৰত ইণ্টাৰেষ্ট আছে কাৰণে সেইবিলাকৰ ভিডিঅ' বনাওঁ এনেই চিম্পল ভিডিঅ' বহুত কমেই বনাওঁ আৰু এইটো আজি চিম্পল ভিডিঅ' হ'ব আৰু আপোনালোকক কিছুমান কথা ক'ম যিবিলাক কথা ৰিয়েলিটি হয় আৰু মানে বেয়া লাগে কিছুমান কথা আৰু সেইকাৰণে কথাবিলাক শ্বেয়াৰ কৰিবলৈকে একদম ধুনীয়া এটা লোকেশ্যনত আহি গৈছোঁ পূৰা আৰু মোৰ পিছফালে আছে মোৰ টাইগাৰ আৰু মোৰ টাইগাৰ সদায় মোৰ লগত আছে চ' আজি কথাটো মানে কি হয় কিছুমান কথা শ্বেয়াৰ কৰিম মানে ভিডিঅ'টো বহুত চিম্পল বাট কিন্তু বহুত কথা শিকিবলগীয়া বহুত কথা জানিবলগীয়া হ'ব মানে আৰু মানে কথাটো কি হ'ল মানে আপোনাৰ এতিয়া মই গুৱাহাটীৰ পৰা আহিলোঁ আপোনালোকে সকলোৱে জানে কিমান দিন এসপ্তাহমান ট্ৰিপ আছিলে এসপ্তাহমানৰ ট্ৰিপটো আছিলে আৰু এসপ্তাহত কিমানখিনি খৰচ হ'ল আৰু মানে মানে কিছুমান মানুহে আমাক কয় যে তহঁতি কিয় যাওঁনো মানে কিবা পাওঁ নে নাপাওঁ ফাৰ্ষ্ট কথা হৈছে মানুহৰ সপোনটো বহুত ডাঙৰ কথা আৰু সপোনটো নিজে সম্পূৰ্ণ কৰাটো বহুত ডাঙৰ এটা কথা চ' মানে মোৰো সপোন কি মানে এনেকৈ ঘূৰা পকাটো মোৰ এটা বহুত ডাঙৰ সপোন বুলিয়ে মই ধৰিছোঁ সপোন আৰু সেই সপোনটো মই লাহে লাহে পূৰণ কৰিবলৈকে মানে চেষ্টা কৰিছোঁ মানে এতিয়া অল আছাম ৰাইড আধা দি মানে ঘূৰিলে আৰু কিছুমান আছে আপোনাৰ ঢলাশদিয়া ছাইডত যাবলৈ আছে সেইটো ছাইডত যাম অতি সোনকালে যাম আৰু বহুতে নাজানিব পাৰে মই এতিয়া HS দিম মানে হায়াৰ ছেকেণ্ডেৰী ফাইনেলি ত' পঢ়াও একেবাৰে হয় নাই সেইকাৰণে এইকেইদিন আৰু পঢ়িছোঁ আৰু চোকা পঢ়িছোঁ অলপমান এনেও পঢ়িব লাগিব নপঢ়িলেতো একদম ফেইল হ'ম চ' তাৰপৰা পৰীক্ষা চৰীক্ষা ধুনীয়াকৈ দি লওঁ তাৰপিছত ধুনীয়াকৈ একদম মজাকৈ আৰু ঘূৰি থাকিম গোটেই লাইফটো আছে ঘূৰিবলৈ ঘূৰিয়ে থাকিম মজা জেগা দেখুৱাই থাকিম আপোনালোকক আৰু মানে কি হয় ইমান কষ্ট কৰোঁ দেই কষ্ট মানে কি হয় আৰু ঘূৰাটোতো বৰ কষ্ট নহয় কিন্তু তাৰপিছত আপোনাৰ গোটেই দিনটো চাইকেল চলাওঁ আমি একচুৱেলি গোটেই দিনটো চাইকেল চলাব লগা হয় আপোনালোকে জানেই গোটেই দিনটো চাইকেল চলাওঁ পিছত তাৰপৰা আহি মেলি আকৌ য'ত থকা হয় থকা ব্যৱস্থা কৰিব লাগে মই এভৰিথিং আৰু মানে কি আৰু অন্যমন গৈছিলে তাহাঁতক ইমান প্ৰেছাৰ ল'বলৈ নিদিয়েই মই এভৰিথিং কৰোঁ আপোনাৰ মেনেজ হওক তোমাৰ ক'ত থাকিম ক'ত চব এভৰিথিং মই মেনেজ কৰোঁ হা আৰু মানে সেইদিনা মেনেজ কৰি মেলি থকালে আকৌ গৈ মেলি আপোনাৰ মোবাইল চাৰ্জ নাথাকে কাৰণ দিনটো ভিডিঅ' বনাওঁতে কিমান চাৰ্জ লাগে আপোনালোকে জানেই চাৰ্জত দিয়া মেলি তাৰপিছত আকৌ আপোনাৰ ভিডিঅ' এডিটিং ফটো এডিটিং বহুত কাম থাকে থাম্বনেইল এডিটিং কৰি মেলি আকৌ ৰাতিপুৱা শুই উঠি আকৌ চোৱা মানে বহুত কাম থাকে চ' সেইকাৰণে মানে বহুত কষ্টই হৈ যায় আমাৰ সেইকাৰণে ইমানো ইজি নহয় যে আপোনাৰ চাইকেল ৰাইডেই নহয় অকল জাৰ্ণি যিবিলাকে কৰে মানে ৰাইড যে চাইকেল নহয় বাইক হওক যি ৰাইড কৰে তাৰো বহুত কষ্ট হয় সেইটো মই বুজি পাওঁ মই ফিল লওঁ আৰু অতি সোনকালে যাম কেদাৰনাথ আপোনালোকক মই কৈ আছোঁ কেদাৰনাথ যাম বুলি কিন্তু কেদাৰনাথ জল্দি যাম জুলাইত মোৰ ফাইনেল হৈ গৈছে কেদাৰনাথ যাম মানে জুলাইত শাওণৰ মাহ পৰিব আৰু শাওণৰ 1 তাৰিখৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবি থৈছোঁ আৰু তাৰ বাবে বহুত পইচাৰ প্ৰয়োজন হ'ব একচুৱেলি বহুত পইচাৰ প্ৰয়োজন হ'ব আপোনাৰ এমাহমান লাগিব যাওঁতে এমাহ নালাগিলেও আপোনাৰ 24 দিন তোমাৰ ইয়াৰ পৰা 2400 কিলোমিটাৰ হয় 2400 কিলোমিটাৰ মানে আপোনাৰ 2400 কিলোমিটাৰ আপোনাৰতো 24 দিন লাগিব 100 কিলোমিটাৰকৈ ধৰিলেও 24 দিন এমাহ ধৰিছোঁ আৰু এমাহ যাওঁতে লাগিল তাৰপৰা এমাহ 10 দিন মানে গোটেই ট্ৰিপটো হ'ব আমাৰ এই এমাহ 10 দিনত চলিবলৈ কিমানখিনি পইচাৰ প্ৰয়োজন হ'ব নাই বুলি ক'লে আপোনাৰ 20,000 25,000 30,000 মান টকা খৰচ হ'ব এই পইচা মেনেজ কৰা মেলি কৈছোঁ নাই বহুত টেনশ্যন আহি গৈছে এতিয়া সোনকালে পইচা মেনেজ কৰিব লাগিছিলে কিন্তু কেনেকৈ কি কৰোঁ একো ভাবিয়ে পোৱা নাই কোনোবাই যদি হেল্প কৰে কৰিবচোন পাৰিলে আৰু তাৰ আকৌ তালৈ যাবলৈ আপোনাৰ টাইগাৰক ভালকৈ বনাব লাগিব ৰ'ব টাইগাৰ ওচৰলৈ যাওঁ টাইগাৰক আকৌ ভালকৈ বনাব লাগিব টাইগাৰ আৰু টাইগাৰ একদম মানে বেয়াই হৈছে অলপমান এইবিলাক পেডেল চেডেল দেখিছে নাই পেডেল চেডেল লগোৱাই নাই পইচা নাই এতিয়া হাতত তাৰপৰা আহিলোঁ বহুত পইচা খৰচ হ'ল যে এনে পেডেল চেডেল এতিয়া লগোৱা নাই লগাম আৰু অতি সোনকালে আৰু ইমান কষ্ট কৰি ভিডিঅ' চিডিঅ' বনাওঁ ভিউজে নাহে দেই 100টা 120টা আহিলে ভিউজ ভাল নালাগে ন অকণ মৰম পালেতো আৰু ভিডিঅ' বনাবলৈ মন যাব ন আৰু এতিয়াতো বহুত কমকৈ ভিডিঅ' বনাম কাৰণ মানে মোৰ HS আহি আছে ফাৰ্ষ্ট কথা HSটো ভালকৈ দি লওঁ তাৰপিছত আকৌ ধামাকাটো একদম মজা ভিডিঅ' বনাই থাকিম আৰু হেভি বনাম মানে এতিয়া আপোনাৰ গুৱাহাটী ৰাইডে কৈছোঁ কেদাৰনাথ ৰাইডটোতো আপোনাৰ কিমান দিন এমাহ ধৰি কষ্ট কৰিম তাৰপিছত মোৰ মন্দিৰ সেইটো মোৰ সপোন হৈছে সপোনৰ মন্দিৰ কেদাৰনাথ মন্দিৰ চ' সকলোৱে জানে কেদাৰনাথ চিনি পায় উত্তৰাখণ্ডত আছে আমাৰ অসমৰ পৰা 2400 কিলোমিটাৰ জাষ্ট তাৰপিছত আকৌ আপ আছে পাহাৰ গোটেই পাহাৰত যাব লাগিব গম পায়েই বহুত কষ্ট হ'ব কিন্তু দেই নিজে ফিল কৰিছোঁ কষ্ট হ'ব বুলি তাৰপিছতো লাগিম আৰু যাম অতি সোনকালে যামেই আপোনালোকে মৰম সদায় দিয়ে থাকিব আৰু ভিডিঅ'তে এইকেইটা বহুত মৰম পাইছোঁ মানে বহুত মৰম পাইছোঁ আৰু সেইকাৰণে মই যাবলৈ এবাৰ মানে নিজে মানে প্ৰিপেৰেশ্যন কৰি আছোঁ
আৰু এক্সাম দিয়াৰ পিছতে মজাকৈ কি কৰিম গম পাইছে এক্সাম দিয়াৰ পিছত মজাকৈ আপোনাৰ মই লখিমপুৰলৈ যাম লখিমপুৰত থাকিম অলপমান দিন লখিমপুৰত থাকিম মানে আপোনাৰ তাত আপোনাৰ ধুনীয়া ধুনীয়া মন্দিৰ আছে মন্দিৰবিলাক চামগৈ মানে লখিমপুৰত বহুত মন্দিৰ আছে আৰু নাৰায়ণপুৰ হওক আপোনাৰ গল্ডেন টেম্পল বুলি এটা টেম্পল আছে তাত মানে অলপমান ফুৰিম আৰু সেইবিলাক জেগা ফুৰিম তাৰপিছত ধুনীয়াকৈ আৰু যাম ধেমাজিলৈ যাম হাবুং চাবুং ধুনীয়াকৈ ফুৰিম তাৰপৰা আকৌ যোৰহাট আহিম মানে পৰীক্ষা পিছত পূৰা ফ্ৰী আৰু নতুনকৈ শ্বৰ্ট ফিল্মৰ কাম কৰি আৰু এটা ভাল খবৰ যে মই নতুন মানে শ্বৰ্ট ফিল্মৰ কামত আপুনি নাজানিব পাৰে মানস দা চিনি পায় মানসজ্যোতি বৰা চেনেলটোত পাৰিলে চাব আপোনালোকে তাত নতুনকৈ মানে মই জড়িত হৈ আছোঁ আপোনাৰ শ্বৰ্ট ফিল্ম বনোৱাত মানে চুটি ছবি আৰু নতুনকৈ এখন আহি আছে চুটি ছবি বিধাতাৰ লিখনি আমাৰ এক্সামৰ আগতে চাগে শ্বুটিং কৰিম আৰু কি জানো মানে ইমান ভালকৈ বুজি পোৱা নাই আজি গোটেই দিনটো সেইবিলাক কামতে মানে আপোনাৰ স্ক্ৰিপ্টিভ এইবিলাক ধুনীয়া ডাইলগ চাইলগ মিলোৱা এইবিলাক কামত মানস দাৰ লগত সহায় কৰি দিছোঁ আৰু তাৰপৰা সেইখন ধুনীয়া বা এখন মজা শ্বৰ্ট ফিল্ম আহি আছে মানে বহুত মজা আপোনাৰ কাহিনীটো অলপ বেলেগ ধৰণৰ সেইখন শ্বৰ্ট ফিল্ম চাব বুলি আশা ৰাখিলোঁ সেইখনত সৰুকৈ অভিনেতা কৰিম বুলি আশা পাতি আছোঁ আৰু কি হয় মানস দাই জানিব চ' জানো কি কৰোঁ সেইখন একদম পূৰা ধামাকা হ'ব আৰু তাৰো চাগে ভিডিঅ' চিডিঅ' বনাম আৰু এই দুমাহমান একদম একেৰাহে ভিডিঅ' বনাব নোৱাৰোঁ কাৰণ মানে পূৰা দুমাহ মই পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন দুমাহ নহয় এমাহ আছে এমাহো নাই বাবা আজি 20 তাৰিখ হ'লে 20 তাৰিখ পৰীক্ষা ঘৰত পৰীক্ষা পালেই একো পঢ়াই নাই অসমীয়াখন আজি কেতিয়া মেলিছোঁৱে ফাৰ্ষ্ট টাইম তাৰপৰা কি কৰোঁ একো ভাবি পোৱা নাই আৰু জানো কিনো হয় একো মোৰ নাইবৰ লগত কিনো হৈছে ঘূৰোঁতে ফুৰোঁতে গৈছে সেইকাৰণে এতিয়াবা ভালকৈ আকৌ ৰেডি হ'ব লাগিব পৰীক্ষা সেইকাৰণে পৰীক্ষা দি মেলি তাৰপিছতো ঘূৰা পকা হৈয়ে যাব আৰু ভিডিঅ'টো আজি চিম্পুল ভিডিঅ' হ'ব পাৰে কিন্তু বহুত কথা জানিবলগীয়া আছে কৈছোঁ নে মই বহুত কথা আজি ক'ম আৰু ফাৰ্ষ্ট কথা মানে মোৰ যোৱাত এটা বহুত ডাঙৰ প্ৰব্লেম হয় কি মোৰ মানে ফেমিলিত আপোনাৰ মানে কি ক'ম গোটেই ফেমিলিৰ দায়িত্ব মোৰ ওপৰতে আছে বহুতে জানিব পাৰে বহুতে নাজানিবও পাৰে সেইকাৰণে গোটেই ঘৰৰ বজাৰ চজাৰ মই কৰিব লগা হয় গোটেই এভৰিথিং মেনেজমেণ্ট মই কৰিব লগা হয় ঘৰৰ আৰু মোক এটা ল'ৰাটোৱে প্ৰশ্ন কৰিছিলে তুমি কাক ফ'ল' কৰা একচুৱেলি চব মানুহে এজনক হ'লেও ফ'ল' কৰে আৰু ময়ো ফ'ল' কৰোঁ আৰু মই ফ'ল' কৰোঁ মানে কাকনো ক'ম মানে মই চবকে ফ'ল' কৰোঁ আৰু চবৰ পৰা কিবা কিবি শিকোঁ ডিম্পু দাৰ পৰাও কিন্তু বি বয়ছ হওক তাৰপৰা আপোনাৰ ডিম্পু হওক চবৰে ভিডিঅ' মই চাওঁ আৰু গাইজ চবেই সুধি থাকে তই ইউটিউবৰ পৰা কিমান পাওঁ মানে পইচা কথা আছে মই একচুৱেলি এতিয়ালৈকে এটকাও নাপাওঁ কাৰণ এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো মনিটাইজ হোৱা নাই বা মই ইউটিউব চেনেলৰ কাৰণে কাম কৰা নাই মোৰ নিজৰ সপোনৰ কাৰণে কাম কৰিছোঁ আৰু মোৰ ঘূৰা ফুকাটো বহুত এটা ডাঙৰ সপোন আৰু সেইটো মই চেষ্ট কৰিছোঁ আৰু কেদাৰনাথ হৈ যোৱাৰ পিছত কেদাৰনাথলৈ মই যোৱাৰ পিছত যেতিয়া মোৰ কেদাৰনাথ ৰাইড কমপ্লিট হ'ব তাৰপিছত মই অল ইণ্ডিয়া ৰাইড ট্ৰাই কৰিম আৰু অল ইণ্ডিয়াত ৰাইড এবছৰমান লাগিব অল ইণ্ডিয়া গোটেইখন ঘূৰিবলৈ এবছৰ ঘৰৰ পৰা দূৰত থাকিব লাগিব বহুতো কিবা কিবি সন্মুখীন কৰিব লগা হয় আৰু আমি হৈছোঁ বহুত সৰু ঘৰৰ মানুহ ত' আমাৰ বহুত সপোন আছে কিন্তু সপোনবিলাক পূৰণ কৰিবলৈ বহুত টাইম লাগে বহুত টাইম মানে বহুত সময় আৰু অল ইণ্ডিয়া ৰাইড কৰোঁতে মই কেনেকৈ কি কৰিম একো ভাবি পোৱা নাই আৰু ভগৱান আছে যে মই বিশ্বাস ৰাখোঁ ভগৱান আছে কাৰণে এভৰিথিং ইজ পচিবল আৰু মই কেদাৰনাথলৈ যাম বুলি যে কৈ আছোঁ কিছুমানে বিশ্বাস নকৰিব পাৰে কিন্তু সেইটো যিটো মানে কৈ আছোঁ সেইটো সঁচা কথা আৰু কেদাৰনাথ অতি সোনকালে যাম চবেই কৈছে ভাল চাইকেলখন লৈ লওক কিন্তু এইখন কিনো চাইকেল লৈ যাবি কিন্তু এইখন হৈছে মোক দেউতাই গিফ্ট দিয়া আৰু এইখন চাইকেল লৈ মই গুৱাহাটী ৰাইড কৰিছোঁ অল অসম ৰাইড কৰিছোঁ এইখন চাইকেল লৈ মই অল ইণ্ডিয়া ৰাইড কৰিম আৰু এইখন চাইকেল লৈ মোৰ জীৱনটো বনাম আৰু এইখন চাইকেল লৈ মই কেদাৰনাথ যাম চ' মোৰ বেলেগ চাইকেল নালাগে মোৰ লগত আছে সদায় মেৰে টাইগাৰ মেৰে সাথ হে মে ভি ৰেডি মেৰা টাইগাৰ ভি ৰেডি চ' মেৰা ডাইলগ এয়ে আৰু সেইকাৰণে মই কাম কৰি যাম আৰু আপোনালোকৰ মাজলৈ কি কৰিব পাৰোঁ নাজানো আৰু মই তাৰ পৰা অহাৰ পিছত বহুত মনটো ভাল লাগিছে মানুহে ইমান সন্মান কৰিছে মানে কি ক'ম আৰু ৰে বাবা মানে নিউজটো আহি গ'ল ন তেতিয়াৰ পৰা মানে অলপ মানুহে ভাল লাগে ন এনেকৈ কোনোবাই ছাপোৰ্ট কৰিলে মৰম কৰিলে ভাল লাগে সদায় আৰু মানে ভিডিঅ'টো অকল মানে কথা কৈ আছোঁ কাৰণ একো দেখুৱাবলগীয়া ভিডিঅ' নাই চিম্পুল ভিডিঅ' কিন্তু একদম মানে কিবা মানে নিজৰ লাইফৰ কথা কৈ আছোঁ চ' আৰু কি ক'ম আমাৰ নিচিনা মানুহে ঘপককৈ পইচা মানে মেনেজ কৰিবলৈ বহুত অসুবিধা মই বিশ্বাস কৰি নকওঁ ম'মৰ দোকানত কাম কৰি মেলি পইচা গোটাই মেলি গুৱাহাটী গৈছিলোঁ সঁচা কথা ক'বলৈ গ'লে আৰু এভৰিথিং মই কৰোঁ ঘৰৰ কাম চাম ময়ো কৰোঁ আৰু মা আছে ঘৰত ভণ্টি আছে আৰু দেউতা নাই বাৰু দেউতা ঢুকুৱা আপোনাৰ 2 বছৰ হৈ গ'ল তাৰপিছৰ পৰা ভাবিলোঁ যে লাইফত কিবা এটা কৰিব লাগিব আৰু কিবা এটা কৰিম মানে ভালকৈ কৰিম এনেই নাম বনাই কৰিম আৰু নিজৰ ওপৰত এইটো প্ৰাউড ফিল কৰা নিজৰ ওপৰত কনফিডেঞ্চ আছে কাৰণে পাৰিম আৰু অল ইণ্ডিয়া ৰাইড অতি সোনকালে তাৰপিছত ইণ্টাৰনেশ্যনেল ৰাইডো হ'ব এদিন হ'লেও এদিন মাই বিলিভ মোৰ সপোন কিবা সুধিবলগীয়া থাকিলে কমেণ্টত সুধিব পাৰে মই আপোনালোকক চিয়'ৰ আনচাৰ দিম আৰু মোৰ একদম ভিউজ চিউজ কম আহে মানে বেয়া লাগে দেই ইমান কষ্ট কৰাৰ পিছত যদি ভিউজ চিউজবিলাক অলপ কমকৈ আহে বেয়া লাগে
আৰু সেইকাৰণে আজি কিবা কিবি কথা ক'ম বুলি আপোনালোকৰ আগত মানে ওলাই মেলি আহিছোঁ ধুনীয়াকৈ একদম ভাত চাত খাই মেলি ওলাই মেলি আহিছোঁ ঘৰতে সোমাই থাকোঁ আৰু তাৰপৰা এইদিন ঘৰতে সোমাই আছোঁ পূৰা কোলা হৈ গ'লোঁ তাৰপৰা সেইকাৰণে ভাত চাত খাই মেলি ওলাই মেলি আহিলোঁ আৰু ভাবোঁ বহুত কথা ক'ম বুলি কিন্তু গোটেইখিনি কথা আপোনালোকক ক'ব নোৱাৰি কেলৈ নাজানো চবৰে হয় চাগে আৰু আমিতো কি ক'ম আৰু সেয়াকৈ আৰু ক'লোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো সোনকালে 1.5K হ'বলৈ গৈ আছে মাত্ৰ 30-40টামান ছাবস্ক্ৰাইবাৰ কমি আছে জল্দি 1.5K কৰি দিয়ক তাৰপিছত 2K সোনকালে কৰক আৰু কিবা এটা কৰক আৰু কিবা এটা মেনেজ কৰিব এটা ভগৱান আছে না টেনশ্যন ল'ব নালাগে যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সকলো গোটেইখিনি ভাল কথা কৈছোঁ মোৰ লাইফৰ কথা কৈছোঁ আপোনাৰ বেয়া পালে একো নাই আৰু যোনে বেয়া পায় নাচাব লাগিলে আৰু যিবিলাকে ভাল পায় মৰম সদায় কৰি থাকিব মৰমৰ লগতে অলপমান শ্বেয়াৰো কৰিব যাতে কেদাৰনাথলৈ যাবলৈ সুবিধা হয় মানে সাহস আপোনালোকে যদি মৰম কৰে ন তেতিয়াহ'লে যাবলৈ একো মানে হেৰি নাথাকে আৰু টাইগাৰ একদম মজাকৈ ভালকৈ বনাব লাগিব একদম এবাৰ আগত কেৰিয়াৰ চেৰিয়াৰ লগাব লাগিব পূৰা ফুল মডিফাই দিব লাগিব তাৰপিছত যাব লাগিব কাৰণ বহুত লাগেজ কিমান দূৰ আৰু গেছ চেছ এভৰিথিং নিব লাগিব সেইবিলাকলৈও বহুত পইচা লাগিব নহয় সেইকাৰণে পইচা চইচা ভালকৈ গোটাই লওঁ তাৰপিছত মজাকৈ একদম প্ৰিপেৰেশ্যন কৰিম তাৰপিছত আপোনালোকক ধুনীয়াকৈ ব্লগ বনাম আৰু ধুনীয়াকৈ ডেইলি ব্লগৰ নিচিনাকৈ বনাম ডেইলি ব্লগ নবনাম মানে মই চিম্পুল ব্লগ ভিডিঅ' বনাই বেছি ভাল নাপাওঁ মানে কেলৈ গম নাপাওঁ কিন্তু মানে ৰাইডৰ চাইডৰ ভিডিঅ' বনাই মজা লাগে আৰু সেইবিলাকতে ভিউজ নাহে ৰে বাবা তাৰপৰা এতিয়া মানে সেইকাৰণে যাওঁ ঘৰলৈ জল্দি যাওঁ আৰু আজি উৎসৱৰ ভনীকৰ বাৰ্থডে খাওঁগৈ আৰু মজাকৈ চ' বেছি ভিডিঅ' নকওঁ সিয়াতে বাই বাই দিছোঁ আৰু আই হোপ সকলোৱে সদায় মৰম এনেদৰে কৰি থাকিব আৰু কি ক'ম আৰু কোনোবাই কমেণ্ট কৰিব কিবা সুধিবলৈ থাকিলে আৰু ইনষ্টাগ্ৰামত কোনোবাই ফ'ল' নাই কৰা যে ফ'ল' কৰি লওকগৈ যাওক দা চিৰঞ্জীৱ বুলি আছে ফ'ল' কৰকগৈ মজাকৈ তাতো মই ধুনীয়া ৰিলচ চিলচ মানে এনেকৈ বনাই থাকোঁ মানে এইবিলাক মাইকী ৰিলচ নহয় আৰু মতা ৰিলচ চ' জল্দি যাওক ফ'ল' কৰক আৰু আমাৰ জীৱনটো বহুত মানে সপোন বহুত থাকে কিন্তু কৰিম বুলি ভাবিলে কৰিব পাৰি কেলৈ নোৱাৰি চ' জল্দি যাওঁ আৰু টাটা বাই বাই লাভ ইউ গাইজ লাভ ইউ